আয়ৈ দেহি, আজি দিনটো কোৰ্টত কাম কৰি কৰি মই ভাগৰি পৰিছোঁ। ডাঙৰ মাইনা আৰু সৰু বাবু, তোমালোক আজি স্কুললৈ গৈছিলানে? গৈছিলোঁ পাপা আমি। অ'কে, ঠিক আছে। তে সৰু বাবু, দিয়াচোন, তুমি আজি মোক কবিতা এটা মাতি শুনোৱা। চাওঁ আজি তোমাক কি কি শিকালে স্কুলত। পাপা, আজি আমাৰ মেমে আমাক স্কুলত কৈছে যে কেতিয়াও কোনো কাম ডাঙৰ মানুহে কৰিব দিলে না বুলি ক'ব নাপায় বা নোৱাৰোঁ বুলি ক'ব নাপায়। সেয়েহে মেমে আমাক আমাৰ অসমীয়া পাঠ্যপুথিৰ নোৱাৰোঁ কবিতাটো মাতি শুনাইছিলে। সেইটোৱেই মই আজি পঢ়িছোঁ পাপা। মই তোমাক সেইটোৱেই গাই শুনাম পাপা। অ'কে সৰু বাবু, তেন্তে তুমি মোক নোৱাৰোঁ কবিতাটি গাই শুনোৱা। তেন্তে পাপা শুনা। নোৱাৰোঁ কথাটি হেৰা, বেয়া কথা বৰ, কদাপি নহয় সিটো কথা মানুহৰ। এলেহুৱা যিটো হয়, নোৱাৰোঁ সেইটোৱে কয়। তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন। দহজনে পাৰে যিটো, তুমিও পাৰিবা সেইটো। হেন জানি হাঁহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। পাপা, আজিৰ পৰা মই কোনো কথাতেই নোৱাৰোঁ বুলি নকওঁ। সদায় কৰাৰ চেষ্টাই কৰিম বা পাৰাৰ চেষ্টাই কৰিম। ঠিক আছে সৰু বাবু, ধুনীয়া হৈছে। তুমি সদায় ভালকৈ পঢ়িবা। এতিয়া ডাঙৰ মাইনা, তুমি আজি স্কুলত কি শিকিলা? আৰু যদি তুমিও কিবা কবিতা শিকি আহিছা, তেন্তে মোৰ ওচৰত আবৃত্তি কৰা। ঠিক আছে পাপা, তেন্তে মই তোমাক আমাৰ অসমীয়া পাঠ্যপুথিৰ পখিলা কবিতাটি আবৃত্তি কৰি শুনাইছোঁ। ঠিক আছে ডাঙৰ মাইনা, দিয়া তুমি আবৃত্তি কৰা। তেন্তে শুনা পাপা। পখিলা, চোৱাচোন পখিলাটি, কেনেনো শুৱনি, কেনেনো ধুনীয়া তাৰ পাখি দুখনি। কেতিয়াবা ওপৰত আকৌ তলত, এটা এৰি বহিছেহি আনটো ফুলত। ধৰা তাক বাইদেউ কৰি যেনে তেনে, পৰিছেহি গোলাপত পাখি মেলি কেনে। তাক ল'বলৈ মোৰ বৰ মন যায়, ধৰি দিয়া বাইদেউ যাবগৈ পলাই। পাপা পাপা, তেন্তে তুমি আৰু এটা কবিতা শুনা। পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, ঘৰৰ মুধত মৰি থাকিল গোটেই শুকুৰবাৰ। নাৰবাত পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ। বাহ, ধুনীয়া হৈছে ডাঙৰ মাইনা, ধুনীয়া হৈছে। তুমি ভালকৈ পঢ়িবা, লগতে সৰু বাবুকো ভালকৈ পঢ়াবা, ঠিক আছে? যোৱা, এতিয়া তোমালোকে অলপ খেলি আহাগৈ, যোৱা। ঠিক আছে পাপা, আমি খেলি আহোঁগৈ। থেংক ইউ পাপা। থেংক ইউ পাপা। বাই বাই, লাভ ইউ। বাই বাই ডাঙৰ মাইনা সৰু বাবু, বাই বাই। হে আমি খেলিব যাওঁগৈ, ব'লা বা ব'লা। ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ চেষ্টা হৈছে সৰু কণমইনাহঁতক কাৰ্টুনৰ মাধ্যমেৰে যাতে লাভান্বিত কৰিব পাৰোঁ, সেয়াই মোৰ প্ৰধান চেষ্টা। পুৰণিকলীয়া গীত মাত তথা কবিতা আৰু সাধুকথাবোৰ তেওঁলোকৰ ওচৰত উপস্থাপন কৰি তেওঁলোকক উপকৃত কৰিব পৰাটোৱেই মোৰ প্ৰধান লক্ষ্য। সেয়েহে মই সকলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ যাচিছোঁ। জয় আই অসম।